और टेस्टिंग वाला ऑर्डर तो भी निकालेगा ना। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আমি সকলোৱে এই কথা অৱগত যে যোৱা কালিৰ পৰা গুৱাহাটী মহানগৰীৰ পৰিৱেশৰ কিছু অৱনতি আমি দেখা পাইছোঁ। যোৱা কালি ৰাতিৰ পৰা আজি ৰাতিপুৱা ভাগলৈকে গুৱাহাটী মহানগৰীত 22 জন করোনা পজিটিভ ৰোগী চিনাক্ত হৈছে। তাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকভাৱে মহানগৰীৰ ৰাইজ শংকিত হ'ব বা হোৱাটো স্বাভাৱিক। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে আজি ৰাতিপুৱা যি 7 গৰাকী পজিটিভ হৈছে সেয়া আমি তাত বহুত বেছি আচৰিত হোৱা নাই, কাৰণ আমি আশা কৰা ধৰণে যেতিয়া আমি বম্বেৰ পৰা কেন্সাৰ ৰোগীসকলক লৈ আহিছিলোঁ, আমি স্বাভাৱিকভাৱে আশা কৰিছিলোঁ যে ইয়াত কিছু লোক পজিটিভ হ'ব, কাৰণ তেওঁলোকে প্ৰথম কথা বম্বেৰ পৰা আহিছিলে, দ্বিতীয়তে কথা যে তেওঁলোক যিটো অসম ভৱনৰ পৰা আহিছিলে সেইটো অসম ভৱনতে পজিটিভ ৰোগী আমি এসপ্তাহ আগতে চিনাক্ত কৰিব পাৰিছিলোঁ। কেন্সাৰ ৰোগীসকল সেইকাৰণে অহাৰ পৰা তেওঁলোকক হোটেলত থকালৈকে আমি এটা স্পেচিয়েল অপাৰেটিভ প্ৰটোকল বা SOP ডেভেলপ কৰিছিলোঁ। তেওঁলোকক আমি জানি বুজি ৰেডিশ্যন হোটেলত ৰাখিছিলোঁ যাতে কমন টয়লেট ব্যৱহাৰ নহয়, এটা ৰুমত থাকিব পাৰে আৰু যথেষ্ট স্পেচিয়াছ এনভাইৰনমেণ্ট এটাত থাকিব পাৰে যাতে কোনো কাৰণে আন লোকৰ লগত কণ্টামিনেট নহয়। ৰেডিশ্যন হোটেলৰো কৰ্মকৰ্তাসকলক আমি প্ৰথমৰ পৰাই PP কিট ব্যৱহাৰ কৰি এই ৰোগীসকলক বা যিসকল লোক ঘূৰি আহিছিল তেওঁলোকক আমি খা খবৰ ৰাখিবলৈ অনুৰোধ কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিততো আমি ৰেডিশ্যন হোটেল কৰ্তৃপক্ষই যথেষ্ট সতৰ্কতা পালন কৰিছিল। এখেতসকল পজিটিভ হোৱা বুলি গম পোৱাৰ লগে লগে কোনো ৰোগী আনসকল ৰোগী যাতে আতংকিত নহয়, দুপৰীয়া আমি যদিও ৰাতিপুৱা 9 বজাত আমি খবৰটো পাওঁ গুৱাহাটী মেডিকেল কলেজ লেবৰ পৰা, 3 ঘণ্টা সময় আমি বাতৰিটো প্ৰকাশ নকৰি গুৱাহাটীৰ পৰা বাকী নিগেটিভ হোৱা ৰোগীসকল যোৱাৰ কাৰণে বাছৰ ব্যৱস্থা, এম্বুলেন্সৰ ব্যৱস্থা, ৰেডিশ্যন হোটেলত যাতে কোনো ধৰণৰ উৎকণ্ঠাৰ সৃষ্টি নহয় তেওঁলোকৰ লগত আগতীয়াকৈ আলোচনা কৰি কি ধৰণে ৰোগীসকলক নমাই অনা হ'ব, গোটেই ব্যৱস্থাখিনি অতি সুন্দৰভাৱে কৰি মই নিজে উপস্থিত থাকিছিলোঁ। আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সমীৰ সিনহা, কমিশনাৰ ট্ৰান্সপোৰ্ট আদিল হুছেইন, ASPCৰ MD তিৱাৰী, আমি 4 জনে বহুত তলত অফিচাৰক ইনভলভ নকৰি, যিহেতু এইটো খুব এটা সেন্সিটিভ ইস্যু আছিলে, আমি খুব সোনকালে আৰু সুইফটলি তেওঁলোকক হস্পিটালত লৈ অহাৰ পৰা তেওঁলোকক আন নিগেটিভ হৈ থকা ৰোগীসকলক ঘৰলৈ উভতাই পঠোৱাৰ পৰা আৰু বিশেষকৈ সেইখন হোটেলতে জুবিন গাৰ্গ ডাঙৰীয়াও আছিলে, সেই বিষয়েও সতৰ্কতা অৱলম্বন কৰি আমি খুব সুন্দৰভাৱে এই কাৰ্যসূচীটো বা যিটো টাস্ক আছিল আমাৰ সন্মুখত তাক আমি ৰূপায়ণ কৰোঁ। 7 জন ৰোগী যদিও আছিল, এগৰাকী শিশু তেওঁ হাৰ্টৰ অপাৰেশ্যনৰ বাবে মুম্বাইত গৈছিলে অসম চৰকাৰে পঠোৱা এটা আঁচনিৰ অধীনত। তেখেত 13 বছৰীয়া শিশুটো যিহেতু হাৰ্ট অপাৰেশ্যন কৰি গুৱাহাটীলৈ ঘূৰি আহিছিলে, তেখেতৰ মাতৃৰ লগত আমি আলোচনা কৰোঁ আৰু আমি এটা সিদ্ধান্ত লওঁ যে মাকে যিহেতু ছোৱালীটোক অকলে এৰি দিয়াৰ প্ৰশ্ন নাহে আৰু মুম্বাইৰ পৰা সুদীৰ্ঘ 5 দিন থকাৰ পিছতো মাক যিহেতু পজিটিভ হোৱা নাই, গতিকে প্ৰথমবাৰৰ বাবে আমি GMCত
পজিটিভ ৰোগী এটাৰ লগতে নিগেটিভ ৰোগী এটাকো আমি ৰাখিবলৈ সিদ্ধান্ত লওঁ। মই মহিষৰী মাতৃগৰাকীক কৃতজ্ঞতা জনাইছোঁ, কাৰণ সকলো সম্ভাৱনা আছে যে ডিউৰিং দিছ পিৰিয়ড তেওঁ নিজেও পজিটিভ হ'ব পাৰে, কিন্তু মাতৃৰ শিশুৰ প্ৰতি থকা সন্তানৰ প্ৰতি থকা মৰম আজি আকৌ এবাৰ আমাৰ চকুত উদ্ভাসিত হয়। মাকে নিজে লগতে একেখন এম্বুলেন্সত ছোৱালীজনীক GMCHলৈকে লৈ যায় আৰু নিজে পজিটিভ হ'ম বুলি জনাৰ পিছতো মাতৃ আৰু কন্যা একেলগে থকাৰ বাবে সিদ্ধান্ত লয়। মই তেখেতক এই যিটো উদাহৰণ তাৰ বাবে মই তেখেতক নমন কৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু আমাৰো কাম বহু পৰিমাণে কমি গ'ল, কাৰণ নহ'লে কাৰ্ডিয়েক সাৰ্জাৰী হৈ অহা পেচেণ্ট এটাক চোৱা চিতা কৰাটো আৰু সৰু ছোৱালী আমাৰ বহুতখিনি কষ্ট হ'লহেঁতেন। GMCHৰ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্টৰ ডক্টৰসকলে এই শিশু কন্যাটোক ইতিমধ্যে চোৱা আৰম্ভ কৰিছে। বাকী কেঞ্চাৰ পেচেণ্ট 3 গৰাকী আৰু আন 3 গৰাকী এটেণ্ডেণ্ট আছিলে। গতিকে সকলোৰে পৰিচৰ্যা GMCHত ইতিমধ্যে আৰম্ভ হৈছে। বাকীসকল ঘৰত উভতি গৈছে, কিন্তু এজন বিশেষ কেঞ্চাৰ পেচেণ্ট যাৰ নিজে পজিটিভ হোৱা নাই, এটেণ্ডেণ্ট গৰাকীহে পজিটিভ হৈছে, তেওঁক আমি ৰেডিচন হোটেলত ৰাখি থৈছোঁ, কাৰণ স্বাভাৱিকভাৱে তেওঁ পজিটিভ হোৱাৰ সম্ভাৱনা এটা থাকি যায়। সেইকাৰণে আমি সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক আমি ৰেডিচন হোটেলতে ৰখাৰ বাবে সিদ্ধান্ত লওঁ আৰু ঘৰৰ পৰা নতুন এটেণ্ডেণ্ট আমি মাতি লৈ আহোঁ। ইয়াৰ লগে লগে যোৱাকালি ৰাতি গুৱাহাটী মহানগৰীত 15টা পজিটিভ কেছ আমি পাওঁ। আৰু আপোনালোকে জানে যে এই পজিটিভ কেছকেইটাৰ বিষয়ে আমি ইতিমধ্যে এবাৰ আলোচনা কৰিছিলোঁ, কাৰণ মংৰু চাহানী বুলি যিগৰাকী ব্যক্তি আমিনগাঁৱৰ আলু গুদামত কাম কৰিছিলে আৰু তেওঁ জ্বৰ হোৱাৰ পিছত ফাঁচী বজাৰৰ ৰাজকমল হোটেললৈকে ঘূৰি আহিছিলে, এই মংৰু চাহানীৰ আমি কণ্টেক্ট ট্ৰেচিং কৰি আছিলোঁ। আৰু কণ্টেক্ট ট্ৰেচিঙৰ ফলত আমি 32 ব্যক্তিক, তেওঁক চিকিৎসা কৰা ডক্টৰজন আনসকল 32জন ব্যক্তিৰ আমি চেম্পল লৈছিলোঁ। 32জন ব্যক্তিৰ চেম্পলৰ ভিত্তিত যোৱাকালি গুৱাহাটী মেডিকেল কলেজে 15টা চেম্পল পজিটিভ বুলি ডিক্লেয়াৰ কৰে। তাৰমানে আপোনালোকে এটা বস্তু চাব পাৰে যে হেল্থ ডিপাৰ্টমেণ্টে কিমান প্ৰিচিশ্যন ৱাইজ আমি কাম কৰিছোঁ। উই হেভ কালেক্টেড 32 চেম্পলছ। আমাৰ যি IDSP টিম থাকে, তেওঁলোকে যে লাইন লিষ্টিং কৰে, লাইন লিষ্টিং ৱাজ ছ' পাৰফেক্ট যে 32 লাইন লিষ্টিং কৰাৰ পিছত আমি তাত 15টা আমি পজিটিভ পাওঁ। তাৰমানে যাক লাইন লিষ্টিং কৰিব লাগিছিল একজেক্টলি তেনেকুৱা ব্যক্তিকে আমি লাইন লিষ্টিং কৰিবলৈ সক্ষম হৈছিলোঁ। চ' 15 পেচেণ্ট নামখিনি আমি বহুবাৰ আলোচনা কৰিছোঁ। সুনীল ৰয়, প্ৰভাত আনন্দ, লাখাৰু নিৰ্চাদ, সঞ্জিত কুমাৰ, চিপুঞ্জন নিচাদ, সুনীত কুমাৰ, অজয় কুমাৰ, সুভাষ কুমাৰ আৰু গণি কাৱাৰ্ড। এইখিনিৰ ভিতৰতে এগৰাকী আমি পেচেণ্ট পাওঁ, বিন্দেশ্বৰী ঠাকুৰ। এওঁ কুমাৰপাৰাত ঘৰ আৰু তাতে ৰাতিপুৱা ৰাজকমল হোটেলৰ তলত আহি চুলি কাটে, গধূলি কুমাৰপাৰালৈ উভতি যায়। তাতে আমি প্ৰায় 70-80 জন মানুহক এখেতে চুলি কাটিছিলে। ঠিক সেইধৰণে আমি মুকেশ সিং বুলি এজন GS কলনী ফটাশিল আমবাৰীত পাওঁ। তেওঁ এই ৰাজকমল হোটেলৰ মেনেজাৰ আছিলে। কৃষ্ণ কুমাৰ গুপ্তা বুলি এখনক পাওঁ। তেওঁ 3 মাৰ্চত ঝাৰখণ্ডৰ পৰা আহিছিলে কিবা কামত আৰু যাব নোৱাৰি হোটেলত থাকি গৈছিলে, তেওঁ পজিটিভ হয়। আৰু শেষত আমি প্ৰবীণ কুমাৰ ৰাও বুলি আন এজনক পাওঁ। তেওঁ এই গুদামৰ
সদস্য নাছিলে, কিন্তু তেওঁ ৰাজকমল হোটেলত আছিলে। বিশ্বনাথ সাহা বুলি এজনক পাওঁ। এইজন ব্যক্তি আছিলে যিজনে মংগু প্ৰথম দিনা MMCH হস্পিটালত নিজৰ গাড়ী দি লৈ গৈছিলে। তেওঁ এগৰাকী পেছাগতভাৱে ড্ৰাইভাৰ। তেওঁকো আমি পজিটিভ পাওঁ। আৰু শংকৰ সাহা বুলি তেওঁ সৰু তাতে দোকান দিয়ে চাহৰ, ৰেলৱে কলনীত থাকে, তেওঁ পজিটিভ হিচাপে আমি পাওঁ। এই পজিটিভখিনি পোৱাৰ লগে লগে যোৱাকালি নিশাই আমি ফেন্সি বজাৰৰ সেই আলুপট্টি এৰিয়াটো কণ্টেইনমেণ্ট জোন, কুমাৰপাৰা কণ্টেইনমেণ্ট জোন, GS কলনী ফটাশিল কণ্টেইনমেণ্ট জোন আৰু আমি শান্তিপুৰৰ আশ্ৰম যিটো পূবালী পথ, ৰাজকমল হোটেল, পূবালী পথ, কুমাৰপাৰা, GS কলনী ফটাশিল আৰু ৰেলৱে কলনী পাণবজাৰ, এই গোটেইকেইটা এৰিয়াক আমি কণ্টেইনমেণ্ট জোন হিচাপে ডিক্লেয়াৰ কৰোঁ। গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা বাঢ়িছে, কাৰণ আগৰ বৰদা দাস বা GMCH বা দীপিকা নাথ, এই গোটেই কেছকেইটাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা কেইবাটাওলৈকে বৃদ্ধি পাইছে। কিন্তু জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰাক ব্যৱহাৰ অসুবিধা নকৰাকৈ আমি কণ্টেইনমেণ্ট জোনৰ মাধ্যমেৰে আমি গোটেই ঘটনাটোক আমি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰিছোঁ। আজি আমি এই যি 15 গৰাকী ব্যক্তি পজিটিভ হ'ল, কেঞ্চাৰ যিসকল ব্যক্তি পজিটিভ হ'ল বা ৰোগী পজিটিভ হ'ল, তেওঁলোকক কণ্ট্ৰেক্ট ট্ৰেচিঙৰ প্ৰয়োজন নাছিল, কাৰণ তেওঁলোক অকলে আছিলে আৰু অলৰেডি বাকীবিলাকৰ ৰিজাল্ট হৈ গ'ল। কিন্তু আজি GS কলনীৰ আজি যিটো ৰাজকমল হোটেলৰ ঘটনা, তাত আমি 15টা পজিটিভ পেচেণ্টৰ বিপৰীতে আপোনালোকে গোটেই মেথামেটিকটো চাব পাৰে। এজন যেতিয়া পজিটিভ হৈছিল, আমি 32 জনৰ ব্লাড সোৱাব টেষ্ট কৰিছিলোঁ। আজি 15জন পজিটিভ হোৱাৰ পিছত আমি 340 লোকৰ আজি আমি সোৱাব লৈছোঁ, কাৰণ এওঁলোক ডাইৰেক্টলি বা ইনডাইৰেক্টলি এই ব্যক্তিসকলৰ লগত জড়িত আছিল। এই 340ৰ ভিতৰত যদি সাইজেবল সেকশন পজিটিভ হয়, তেতিয়াহ'লে সেই যোৱা 6-7 দিন সেই অঞ্চলৰ বা সেই মোবাইল টাৱাৰৰ এৰিয়াৰ ভিতৰত যিমান ব্যক্তি আহিছিলে, আমি সকলোকে অন্ততঃ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন স্ক্ৰিনিঙৰ আমি কৰিবলগীয়া হ'ব পাৰে। যেনেকৈ নিজামুদ্দিনৰ কণ্ট্ৰেক্ট ট্ৰেচিং ভাৰত চৰকাৰে কৰিছিল, কইম্বাটুৰৰ কণ্ট্ৰেক্ট ট্ৰেচিং ভাৰত চৰকাৰে কৰিছিলে। গতিকে উই আৰ অলৰেডি ইন টাচ উইথ দ্য মোবাইল কোম্পানী। মই আজি আৰক্ষী প্ৰশাসনক নিৰ্দেশ দি আহিছিলোঁ যে আপোনালোকে মোবাইল টাৱাৰৰ ডেটা আৰম্ভ কৰক। আৰু ময়ো আজি অসমৰ ৰাইজক অনুৰোধ কৰিম যে আলুপট্টিৰ কাষত কোনোবা ব্যক্তি যদি যোৱা 6 দিনত গৈছিলে, মই অলপ ৰিপিট কৰি কৈছোঁ যে আলুপট্টিৰ কাষত ৰাজকমল হোটেল, আলুপট্টি, আলু গুদাম, ফাঁচী বজাৰৰ সেই এৰিয়াটোত যদি কোনোবা মানুহ গৈছিল বা আজিও তাতে যদি কোনোবা মানুহ ওচৰে পাজৰে বহুত ডাঙৰ লোকেলিটি মানুহ আছে, তেওঁলোকৰ যদি গা বেয়া হয়, বিশেষকৈ ড্ৰাই কফ, গা বিষ, ডায়েৰিয়া, গোন্ধ নোপোৱা, শুঙিলে গোন্ধ নোপোৱা, এনেকুৱা ধৰণৰ যদি কেৰেক্টাৰিষ্টিকবিলাক যদি ধৰাত পৰে, অনুগ্ৰহ কৰি 104 নম্বৰত আপোনালোকৰ মোবাইল নম্বৰ, আপোনালোকৰ নাম, ঠিকনা, এড্ৰেছ দি আপোনালোকে ফোন কৰিব, যাতে আমি আপোনালোকক সহায় কৰিব পাৰোঁ। সো দিছ কেছ মই আজিয়ে বহুত গ্ৰীম বুলি নকওঁ। ওৱান হেজ টেকেন আছ টু 15। এতিয়া 340ৰ আমি কণ্ট্ৰেক্ট ট্ৰেচিং কৰিছোঁ। যদি এই 15তে শেষ হৈ যায়, দেন প্ৰবেবলি গুৱাহাটী ছেফ। কিন্তু 15 বিকাম 30, 15 বিকাম 40, আৱাৰ জব উইল বি টাফ। কিন্তু এনেকুৱা নহয় যে আমি পেনিক হ'ব লাগে।
মানুহে যদি সহায় কৰে, এডভান্স 104ত ফোন কৰে, আৰু যিসকলৰ গা বেয়া তেওঁলোকে যদি অহাকালিৰ পৰা নিজে অফিচত নাযায়, নিজে কামত ওলাই নাযায়, অলপ যদি সেলফ ৰেষ্ট্ৰেইন যদি আৰম্ভ কৰে যে মোৰ গাটো বেয়া, মই যোৱাকালি ৰাজকমল হোটেলত গৈছিলোঁ বা পৰহি কৈছিলোঁ, গতিকে মই কেইটামান দিন অফিচত নাযাওঁ, মই ঘৰত থাকিম বা মই বাহিৰত নাযাওঁ, এই ধৰণে যদি এটা সেলফ ৰেষ্ট্ৰেইন তেওঁলোকে অহা 7 দিনৰ কাৰণে কৰে, তেতিয়াহ'লে মই ভাবোঁ বহুত বেছি আমি চিন্তা কৰিবলগীয়া নাথাকিব। গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। এই গোটেই কেছ কেইটা ধৰাত পৰাৰ লগে লগে বহুতে মোক প্ৰশ্ন কৰে যে একচুৱেল নাম্বাৰটো কি? আমাৰ নাম্বাৰছ আৰ গেটিং সামটাইম কনফিউজ। কেতিয়াবা আমি নাগালেণ্ড ধৰোঁ, কেতিয়াবা বিহাৰলৈ যোৱা মানুহটো নধৰোঁ। চ' ওৱান কেছ আপোনালোকে সদায় ছাবজেক্ট টু ইণ্টাৰপ্ৰিটেশ্যন। মোক বহুত প্ৰেছত আৰম্ভ কৰি দিয়ে যে 39 আছিল, 40 কেনেকৈ হ'ল, 40 আছিল কেনেকৈ 39 হ'ল। অল আৰ ছাবজেক্ট টু ইণ্টাৰপ্ৰিটেশ্যন। যদি বিহাৰৰ মানুহজনক আমি ইয়াত ধৰোঁ, তেতিয়াহ'লে সংখ্যাটো এটা বদলি যায়। যদি আমি নাগালেণ্ডৰ মানুহজনক ইয়াত ধৰোঁ, সংখ্যাটো বদলি যায়। আৰোগ্য এপত ধৰে, ভাৰত চৰকাৰে ধৰে, আমি নধৰোঁ। চ' অল আৰ +-1 বুলি আমি ধৰি ল'ব লাগিব, বিকজ দিছ ছাবজেক্ট টু ইণ্টাৰপ্ৰিটেশ্যন। আৰু আমি যদি সকলোৱে কওঁ যে নহয় আমি ভাৰত চৰকাৰ ৱেবছাইটটো চাম, নাগালেণ্ডৰ কেছটো অসম বুলি মানি লওঁ, বিহাৰো মানি লওঁ, দেন দেট ইছ্যু ৰিজল্ভ। গতিকে মোক সেই এটাৰটো লৈ পেলাই বহুত বেছি ময়ো কেতিয়াবা কনফিউজন হৈ যাওঁ, অফিচাৰবিলাকক ফোন কৰা আৰম্ভ কৰোঁ, এণ্ড দে অলছ' গেট ডিষ্টাৰ্ব বাই দেট ষ্টেটিষ্টিক, কাৰণ এটি কাম কৰাৰ সময়। So let us always presume that there is a +-1 and this confusion will begin আৰু এইটো চলি থাকিব, কাৰণ এই মংগু সাহানিও ঘৰলৈকে ঘূৰি যাব পৰা অৱস্থাতে আমি তেওঁক পালোঁ। তেওঁ যদি অসমৰ বৰ্ডাৰ বাহিৰ হৈ গ'লহেঁতেন আৰু পিছত যদি আমি GMCHত তেওঁক পজিটিভ পালোহেঁতেন, দেন কনফিউজন উড হেভ গান টু 3। গতিকে দুটা পেচেণ্ট লৈ অলৱেজ উই হেভ এ কনফিউজন, বাট এজ অফ নাও Assam government believes that this is our data and we want to go by this particular data, যিটো আমি আজিৰ দিনত আপোনালোকক আমি ক'ব খোজোঁ। সেই ডেটাটো হ'ল যে উই হেভ টোটেল পজিটিভ কেছ 86। ইয়াত আৰু মোক ৰিপিট প্ৰশ্ন নকৰিব, নাগালেণ্ড ধৰিছোঁ নাই, বিহাৰ ধৰিছোঁ নাই। লেট আছ প্ৰিজিউম দিছ ইজ এ ষ্টেণ্ড অফ আছাম গভৰ্ণমেণ্ট। আৰু যাৰ ভাৰত চৰকাৰৰ ৱেবছাইটৰ লগত কম্পেয়াৰ কৰিব ইচ্ছা আছে, ইউ হেভ লিবাৰ্টি টু গ' বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্টেটিষ্টিক্স। চ' পজিটিভ কেছ ইজ 86, ডেথ 2, ডিscharge 40, পজিটিভ কেছ under treatment 43, migrated out 1. So this is the figure. Positive case 86, death 2, positive case discharge 40, positive case under treatment 43, and migrated out 1. So this is the whole statistics we have summed up in this manner. So now let us come back to more serious topic. সেইটো হ'ল যে আমাৰ এই যে আজি আমি 7টা কেছ পালোঁ আৰু তাৰ আগতেও আমি এটা কেছ পালোঁ 8টা। আমাৰ বাহিৰৰ পৰা অহা ৰোগী, বাহিৰৰ পৰা অসমৰ বাহিৰৰ পৰা এতিয়ালৈকে যিসকল আহিলে, তাৰ ভিতৰত এতিয়ালৈকে আমি 18টা কেছ, প্ৰথম নিজামুদ্দিন এপিছডটো আমি বাদ দিছোঁ। 4 তাৰিখে ভাৰত চৰকাৰে ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন উইথড্ৰ কৰাৰ পিছত এতিয়ালৈকে আমি 18টা পজিটিভ কেছ আমি পাইছোঁ। 10টা শিলচৰত, 7টা মুম্বাইৰ পৰা অহা আৰু 1টা পশ্চিমবংগৰ পৰা অহা। তাৰ আগতো পশ্চিমবংগৰ পৰা অহা 2টা কেছ আমি পজিটিভ পাইছোঁ, বাট দিজ আৰ প্ৰায়ৰ টু 4th আৰু যোন নিজে নিজে আহা। বাট ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন উইথড্ৰ হোৱাৰ পৰা উই হেভ ছ' ফাৰ গট 18 পজিটিভ কেছ। বাট আউট অফ হোৱাট
the figure is also interesting যে এতিয়ালৈকে আমি অসমলৈ আমাৰ কিমান মানুহ আহিলে জোনেল স্ক্ৰিনিং চেণ্টাৰ এই মুহূৰ্তলৈকে যদি আমি ল্যান্ড রোড ধৰো পথেদি গাড়ী মটৰ 4060 ব্যক্তি 4060 has entered to Assam through Srirampur gate 4060 Sagolia gate যেটো আমি বক্সিহাট বুলি কওঁ সেইফালদি মানুহ সোমালে 630 So total etialeke ahomot land road use kori etialeke ahomoloi khumua manu hol 4690 So 4690 has come from the rest of India aru north eastern state or pra ahise 6412 So 4690 and 6412 roughly 11 to 12,000. Out of that, we have got positive case of 18. So this is what the picture is, that if you go by the bahut beshi mathematics of nogoi kiman doshomik puron ebilakot nogoi ami jodi dhoru so far 12000 manu অসমলৈকে আহি পালে by land road আৰু ল্যান্ড রোড ইউজ কৰি অসমলৈ আহি ইয়াতে পজিটিভ হোৱা লোকৰ সংখ্যা হ'ল 18 কোন কিমানত গল সৰু খজাইলৈকে 2137 আহিলে কোকৰাঝাৰলৈকে 1476 আহিলে যোৰহাটলৈকে 250 আহিলে তেজপুৰলৈকে 272 আহিলে কাছাৰত 252 আহিলে total leading to 4690 North Eastern Praha 6412 kami follow kora nai because they have come from green zone they went to home quarantine straight away A 4690 ke ami institutional quarantine korilu aru ei institutional quarantine or pa so far we have released 1982 people after test and 18 people has been put in the hospital for obvious reason 1982 has gone out of the quarantine camp for the home quarantine aru aji dinot amar logot 2708 goraki byakti amar logot etiao institutional quarantine ase এই গুটেই সমস্যাটোৰ লগত আপোনালোকে জানে যে যোৱাকালি প্ৰথমবাৰৰ বাবে দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ অসমৰ মাটিত ভৰি দিয়ে 500 এজন প্যাসেঞ্জাৰ লৈ এই ৰাজধানী এক্সপ্ৰেছখন গুৱাহাটীলৈ আহে আৰু তেওঁলোকক আমি বিভিন্ন জিলালৈ পঠাই দিওঁ আৰু ইতিমধ্যে তেওঁলোকে বিভিন্ন জিলাৰ কোৱাৰেণ্টাইন কেম্পত আছে আৰু তেওঁলোকে এই ধৰণে যে যোৱাকালি যিসকল আহিছিল তাৰে 29 জন কোকৰাঝাৰত নামে গুৱাহাটীত 130 গৰাকী নামে লামডিঙত 44 গৰাকী মৰিয়নিত 37 গৰাকী আৰু ডিব্ৰুগড়ত 261 গৰাকী সো 501 মানুহ প্যাসেঞ্জাৰ কালি গুৱাহাটী বা আন ষ্টেচন সমূহত নামে আজি দিনটো আমাৰ বাবে অলপ প্ৰত্যাহ্বানমূলক হ'ব আজি ৰাতিটো it will be challenging night today because আজি ৰাতি আমাৰ দিল্লীৰ পৰা যিখন দিল্লীৰ পৰা ডিব্ৰুগড়লৈকে আহিব সেইখনত আমাৰ 219 গৰাকী প্যাসেঞ্জাৰ আহিব আৰু আমাৰ যিখন মিজোৰামলৈকে কৃষক শ্ৰমিক এক্সপ্ৰেছ প্ৰথমবাৰ উত্তৰ পূৰ্বলৈকে কৃষক শ্ৰমিক এক্সপ্ৰেছ আজি আহিব
কেইদিনমান আগতে মোক এটা প্ৰশ্ন হৈছিল যে আমি কৃষক শ্ৰমিক এক্সপ্ৰেছ আনা নাই নেকি ফাৰ্ষ্ট কৃষক শ্ৰমিক এক্সপ্ৰেছ will reach Northeast today with a final destination up to Bhairangte, Mizoram. But এই ট্ৰেইনখনত টোটেল যি পেছেঞ্জাৰ আহিব তাৰ 625 জন পেছেঞ্জাৰ অসমত নামিব সো আজি নিশা মই আগতে কৈছো যে ইট উইল বি এ ভেৰি চ্যালেঞ্জিং নাইটস ফৰ আৱাৰ অফিচাৰ যে টোটেল আজি নিশা এলোন আমি প্ৰায় 800 পেছেঞ্জাৰক আজি আমি হ্যান্ডেল কৰিব লাগিব সো 800 পেছেঞ্জাৰ্স উইল deboard in various station in Assam তাৰো এটা সৰু ব্ৰেকআপ আছে যিখন ৰাজধানী বুলি মই কৈ আছো দিল্লী ডিব্ৰুগড় একচুয়ালি ৰাজধানী চলে বাট ইট ইজ নট ৰাজধানী ইট ইজ এ এয়াৰ কন্ডিশন ট্ৰেইন বঙাইগাঁও 3 জন নামিব ডিব্ৰুগড়ত 61 জন নামিব গুৱাহাটীত 55 জন নামিব কোকৰাঝাৰ 12 জন নামিব লামডিং 5 জন নামিব মৰিয়নিত 4 জন নামিব তিনিচুকীয়াত 4 জন নামিব টোটেল 144 75 জন পেছেঞ্জাৰ কোট নামিব তেওঁলোকক আমি ফোনত কানেক্ট কৰিব পৰা নাই আৰু যিখন চেন্নাইৰ পৰা মিজোৰামলৈকে যাব তাত বৰপেটা ৰোডত 3 জন নামিব গুৱাহাটীত 494 জন নামিব আৰু শিলচৰতো তেওঁলোকে বদৰপুৰত নামিব নিউ বঙাইগাঁৱত নামিব like that 625 passenger আজি আমি ৰাতি ৰিসিভ কৰিব লাগিব এই যে প্যাসেঞ্জাৰ সকল আহিব প্যাসেঞ্জাৰ সকল থাকিব গভৰ্নমেন্ট অফ Assam by following government of India guideline and after assessing various model followed by various states of India Kerala কি ফলো কৰিছে কৰ্ণাটকত কি ফলো কৰিছে বা আন জাগাসমূহত কেনেকুৱা ফলো কৰিছে today we have released our detailed quarantine policy which is we call that standard operating procedure which immediately after my press conference will circulate that in the WhatsApp group so that you can go through that procedure. But কেইটামান বিশেষ highlights বিশেষকৈ ৰাইজৰ সুবিধাৰ কাৰণে মই ক'ব খুজিছো ফাৰ্স্ট অফ অল এটা মানুহৰ প্ৰৱণতা আছে যে গুৱাহাটীলৈ অহাৰ পিছত তেওঁলোকে আন্ডাৰ হোৱাট মেন্টেলিটি মই নাজানো যে খোৱা বেয়া অমুক বেয়া এটা তেওঁলোকে দে started a dubious campaign. I am intentionally using this word that I cannot spare now my deputy commissioners or other people to take care of food quality of the people. We are fighting a pandemic. আমি তেওঁলোকক আহাৰ সময়তে দুই হাত জোৰ কৰি মই অনুৰোধ কৰিছো যে আমি কোনো বিয়া আৰু সভা আমি ইয়াতে পতা নাই আমি পেণ্ডেমিক সিচুৱেচনত আছো ক্লিনাৰ যাব ভয় কৰে মানুহ ওচৰত যাব ভয় কৰে বাৰে বাৰে যদি ক্লিনাৰক 3000 টকা দিও কয় টয়লেট সাফা কৰক তেওঁলোকে সাফা কৰিব নোখোজে and I cannot force people on the bayonets যে বন্দুক আগত লৈ পেলাই I cannot tell people that you go and do খুব বেছি মোটিভেটিং বহুতে মোক প্ৰশ্ন কৰে যে স্যাৰ আপুনি কিয় যাব লাগে যে yet people are walking under a fear psychosis কালি যেতিয়ালৈকে আমি সিনিয়ৰ অফিচাৰ খিনি যোৱা নাই তেতিয়ালৈকে তাতে মানুহখিনি জাম নাজাম উলাম নুলাম 15 জনকৈ কেছ পাইছো মানুহে বৰ্তন্ত এটা ত্ৰাসৰ আৰু সন্ত্ৰাসৰ পৰিবেশৰ মাজত কাম কৰিছে and government officers cannot be exception to that কাৰোবাৰ ঘৰত শিশু আছে কাৰোবাৰ ঘৰত বৃদ্ধ পিতৃ মাতৃ আছে কাৰোবাৰ ঘৰত পৰিবাৰ আছে যাৰ হয়তো ক্যান্সাৰ ৰোগ হৈ আছে very very vulnerable so the way Assam government officers are working in the difficult circumstances right from health department to police to PHC to the electricity to the transport এই সময়ত কোনোবাই যদি খোৱা বোৱাৰ কথালৈ কমপ্লেইন কৰিব খোজে তেলে মই কম যে I cannot attend it
এইটো আজিৰ দিনত সেইটো অসুবিধা যদি আপোনালোকে ভাবে যে ইউ হ্যাভ এ ডিফারেন্ট লেভেল অফ এক্সপেক্টেশন 15টা দিন পিছত আহক আমি অলপ ৰেডি হৈ লওঁ উইল প্ৰিপেয়াৰ এভৰিথিং ফৰ ইউ প্লিজ কাম দেন কিন্তু এতিয়া যদি আপুনি আহিছে 15টা 20টা পজিটিভ কেছ যেতিয়া ওলাই যায় আমি দৌৰা-দৌৰি আৰম্ভ কৰোঁ সেই সময়ত যেতিয়া টুইট এটা আহে যে মোৰ খোৱা বস্তুটো বেয়া কোনোবা এটা টিভিত যেতিয়া এটা নিউজ ওলাই যায় অমুকটো বেয়া পিপল গেট এবসলিউটলি ডিমৰালাইজ মানুহৰ মন ভাঙি পৰে সেই মুহূৰ্তত মই মোৰ কাৰণে অসুবিধা নাই মইতো জীৱনটো তেনেকৈ পাৰ কৰিলোঁ বাট আদাৰ পিপল গেট এবসলিউটলি ছেটাৰ্ড এণ্ড ডিমৰালাইজ সেইকাৰণে মই বিনম্ৰতাৰে সৈতে ৰাইজক অনুৰোধ কৰিছোঁ খোৱা পানী এটা আপেল বাহিৰত দোকান খোলা আছে কৰবাৰ পৰা আপেল এটা কিনি লৈ আহক কমলা এটা কিনি লৈ আহক বাট প্লিজ বিয়েৰ টেষ্টৰ ৰিজাল্টটো আমি সময়ত দিব নোৱাৰো নাম্বাৰ অফ টেষ্ট ৰিজাল্টছ আৰ গোয়িং মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টৰ মানুহবিলাকে লাষ্ট 7 দিন টোপনি যোৱা নাই কোনো এভৰিবডি ইজ ৱৰ্কিং হাৰ্ড টু মেক ইউ ছেফ আপোনালোক যাতে সুস্থ হ'ব পাৰে ছেফ থাকিব পাৰে অসমখন যাতে আমি বচাব পাৰোঁ চ' মই ৰাইজক অনুৰোধ কৰিম প্লিজ ডু নট টেক কগনাইজেন্স য়েছ আই ডু এডমিট যে আমি ভাল কৰি খোৱা দিব পৰা নাই ভাল কৰি ব্যৱস্থা কৰিব পৰা নাই কাৰণ ইট ইজ এ আনএক্সপেক্টেড থিং আজি ৰাতিপুৱা আমাক জনাইছে যে চেন্নাইৰ পৰা মিজোৰামলৈকে ট্ৰেইন এখন আহি আছে দিছ ইজ দ্য লিষ্ট 11টা বজাত মই গম পাইছোঁ যে ধেমাজি লখিমপুৰলৈকে 150 মানুহ যাব সেই সময়ত ASTCৰ মানুহক ৰেডি কৰা অফিচাৰ এজনে ভলেণ্টিয়াৰ কৰা যে মই গোটেই মানুহকেইজনক ৰাতি লৈ যাম ৰাতি বেমাৰ হ'ব পাৰে গোটেই ৰাস্তাটো ডক্টৰসকলক সজাগ কৰি ৰখা গোটেই ৰাস্তাটো ডিচিসকলে টোপনি মাৰিব নোৱাৰিব থিয় হৈ থকা দিছ ইজ এ হিউজ এণ্ড হিউজ এফেয়াৰ যিটো বাহিৰৰ পৰা আমি বুজি নাপাম ভেৰি 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 টাফ জব আৱাৰ অফিচাৰ্ছ আৰ কেৰিং চ' কনচিডাৰিং অল আমি এটা SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এটা আমি বনাইছোঁ যিটো মই এটা আভাস আপোনালোকক দিব খুজিছোঁ যে প্ৰথম কথাটো হ'ল যে যেতিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ট্ৰেইন চলাব আমি আশা কৰিম যে ৰেলৱে আমাক পেছেঞ্জাৰ লিষ্টখন ইন টাইম আমাৰ হাতত দিব আসাম পুলিচ ইন এছ'চিয়েশ্যন উইথ 104 আমি পেছেঞ্জাৰসকলক ফোন কৰি তেওঁলোকৰ আমি মাইনুটছ ডিটেইল ল'ম যে তেওঁলোক কোন জিলাৰ কোন গাঁৱৰ so that in next 5 to 6 hours we can be ready with a manifest এখন নামৰ তালিকা নাম ঠিকনা এড্ৰেছে সৈতে আমি ৰেডি হ'ব পাৰোঁ while the train is coming যেতিয়া পেছেঞ্জাৰসকল ৰাস্তাত থাকিব আমাৰ অফিচাৰসকলে বেকগ্ৰাউণ্ডত কাম কৰি will prepare a detailed log যে ক'ত কোন যাব তাৰ পিছত এই লগখন ৰেডি হোৱাৰ পিছত বা মেনিফেষ্ট বুলি কম যে মেনিফেষ্টখন ৰেডি হোৱাৰ পিছত আমি সেই জিলাবিলাকক এলাৰ্ট কৰোঁ যে বঙাইগাঁৱৰ কাষৰ জিলাখিনিক বঙাইগাঁৱত ইমানখন বাছ লৈ আহিব কওঁ লখিমপুৰ ধেমাজিৰ মানুহখিনিক ইমানখন বাছ লৈ আমি ডিব্ৰুগড়লৈকে যাবৰ কাৰণে কওঁ এণ্ড একম্পেনিড বাই এ ছিনিয়ৰ অফিচাৰ ডিষ্ট্ৰিক্টে তেওঁলোকৰ এই ৰেলৱে ষ্টেচনবিলাকলৈকে একোখন বাছ লৈ আহিব আৰু যিটো হোষ্ট ডিষ্ট্ৰিক্ট অৰ্থাৎ য'ত ৰেল ষ্টেচন থাকে হোষ্ট ডিষ্ট্ৰিক্ট উইল ইমিডিয়েটলি কল ডক্টৰ টু দ্য এডুকুৱেট নাম্বাৰ্ছ একৰ্ডিং টু দ্য পেছেঞ্জাৰ ডিবৰ্ড যিমানে কৰিব সেই ধৰণে ডিবৰ্ড কৰাৰ কাৰণে ডক্টৰ ৰেডি কৰিব আন ব্যৱস্থা ৰেডি কৰিব নমাৰ লগে লগে আমি তেওঁলোকক সৰু এটা ৰিচেপশ্যন কৰোঁ we may be giving them a soft drink or a packet food ji amar hatot thake ami তেওঁলোকক দিও দিয়াৰ পিছত ডক্টৰ সকলে স্ক্ৰিন কৰিব যিখিনি তাতে সিম্পটম দেখা পাব they will be segregated from the lot immediately যে গুৱাহাটী ৰেলৱে ষ্টেচনত যদি সিম্পটম দেখা পাওঁ পেছেঞ্জাৰজন ডিব্ৰুগড়ত যাব খুজিছে লখিমপুৰত যাব খুজিছে মঙলদৈত যাব খুজিছে ডাজেন্ট মেটাৰ we segregate him immediately আৰু তেওঁক আমি কোনোবা এখন হস্পিটাললৈকে লৈ যাম till his test is done অৰ্থাৎ তেওঁক আমি আইসোলেটেড ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনলৈকে আমি লৈ যাম
বাকি সকল বাছত উঠি নিজ নিজ জিলাৰ গন্তব্য স্থানলৈকে গতি কৰিব। নিজ জিলাত প্ৰথমতে আমি ভাবিছিলোঁ যে আমি স্কুল কলেজ আদিত আমি ৰাখিম, বাট গোয়িং বাই দ্য বেষ্ট অফ দ্য প্ৰেক্টিছ এক্ৰছ ইণ্ডিয়া আমি ডিচাইড কৰিছোঁ যে ফাৰ্ষ্ট আমি ইণ্ডিভিজুৱেল টয়লেটছ থকা ৰুমবিলাক আমি ব্যৱহাৰ কৰিব খুজিম। So we have given a permission to the deputy commissioners today to hire all the hotels available in a district headquarter. All the hotels means all the hotels. The hotelot ami hire korim aru Ahom Sarkarar tourist lodge, guest house, IB jiman amar disposable ase jeneke Amin Gaon gole eta apnaloke circuit house dekha pabo, গোলাঘাটৰ ডিচিৰ কাৰণে কাজিৰঙাৰ হোটেলসমূহ হ'ল। So all these facilities will be requisition on rent, free নহয়, on rent by the district administration, and to the possible আমি with single toilet facility আমি তেওঁলোকক ৰাখিম। With the exception যদি কোনোবা এগৰাকী মানুহ ৭৫ বছৰৰ ওপৰ হয় তেওঁক আমি পুনে পুনে ঘৰলৈকে যাব দিম। কোনোবা যদি গৰ্ভৱতী মহিলা হয় তেওঁ পুনে পুনে ঘৰত যাব পাৰিব। 10 বছৰৰ তলৰ শিশুসকল হলে তেওঁলোক ঘৰত যাব পাৰিব আৰু দিব্যাংগজন হলে তেওঁলোক ঘৰলৈকে যাব পাৰিব। So pregnant lady, family accompanying 10 years below kids, Divyangjan and senior citizen above 75 years. So they will go to the home. কিন্তু ঘৰত যোৱাৰ আগতে ঘৰৰ গৃহস্থজনে এখন আমাক আন্ডাৰটেকিং দিব যে এওঁলোকক লৈ গৈ মই গোটেই ঘৰটো বান্ধি ৰাখিম, অহা 14 দিনৰ কাৰণে কণ্টেইনমেণ্টত ৰাখিম, আমি ঘৰৰ পৰা কোনো ওলাই নাযাওঁ। আৰু জিলা প্ৰশাসনসমূহে সেই ঘৰসমূহলৈকে according to the necessity 14 দিনৰ খোৱা বস্তু যোগান ধৰিব। এটা কোনোবাই ক'ব পাৰে যে খোৱা বস্তু দিম বুলি কৈছিলে নিদিলে। Yes, there will be mistake. In spite of our good intention, many people may not get rations. কিয় যে যদি এজনকৈ দিব কোনোবাই ঘৰৰ পালৈ গ'ল, কোনোবা অংগনবাদীয়ে গৈ নিদিলে, কোনোবা আশা কৰ্মীয়ে নিদিলে, কোনোবাই নাম ভুল কৰিলে, কোনোবাই বেলেগ কামত পৰি গ'ল। So nothing is guaranteed, but there will be every effort from our side to provide food for that 14 days for the entire family. So this is one step. বাকি সকল কোৱাৰেণ্টাইনত থাকিব। থাকাৰ পিছত আমি তেওঁলোকৰ সোৱাব লম। সোৱাব লোৱাৰ পিছত will try to give result within a period of 7 days. 7 daysৰ ভিতৰত ৰিজাল্ট পালে আমি তেওঁলোকক ডিপেণ্ডিং অন দ্য ৰিজাল্ট এণ্ড চিমটম অতিৰিক্ত 7 দিন আমি ঘৰত পঠাব পাৰোঁ। আৰু যদি ডিষ্ট্ৰিক্টখন চক নহয়, তাৰমানে বহুত বেছি যদি ডিষ্ট্ৰিক্টত মানুহ নহয়, প্ৰিফাৰেবলি in spite of positive and negative result, they will continue to be in the institutional quarantine. These will not confer any rights যে মোৰ নিগেটিভ হৈ গ'ল মোক যাব দিয়ক, কাৰণ আজিৰ পৰা নিগেটিভ পজিটিভ ৰিপৰ্ট পেচেণ্টজনে মোবাইলত পাব। Is it Samir? Yes, so we are adopting a new technique, we are calling SRF. So under this SRF system, যদি মোবাইল নম্বৰ কাৰেক্ট দিয়ে চেম্পল লোৱাৰ সময়ত লেবৰ লগত যোগাযোগ কৰিব নালাগে, you will get your test report in your mobile. কিন্তু মোবাইলত পোৱাৰ লগে লগে আমি হুলস্থুল নকৰোঁ যে আমি যাম, because today you are negative, tomorrow you can be positive. So deputy commissioner will exercise his discretion, বিশেষাধিকাৰ প্ৰয়োগ কৰিব। যদি গৃহলৈকে যাব দিয়ে বেলেন্স 5 দিন গোটেই ঘৰখন কণ্টেইনমেণ্টত থাকিব লাগিব, আৰু আদাৰৱাইজ he will spend entire 14 days in the quarantine. ইয়াৰ ভিতৰত যদি কোনোবাক চিমটম দেখা পাওঁ, definitely he will be immediately separated from the lot and he will be taken to the hospital. Priority will be individual toilets.
বা ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, their individual toilets will not be possible কাৰণ তাত হোটেলে নাই। হাইলাকান্দি, কৰিমগঞ্জ হোটেল নাই। ধেমাজিত হোটেলৰ কনষ্ট্ৰেইন আছে। গতিকে I do not think that 50% of the district will be in a position to provide single toilet facility. But definitely effort will be made to provide single toilet facility. আৰু এই গোটেই কেইখনত যেটো ফুডটো আমি কাস্টমাইজ কৰি লম আৰু একেটা ফুডেই সকলো মানুহক দিবৰ কাৰণে যত্ন কৰা হ'ব ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে। গুৱাহাটীটো আমি পেইড কোৱাৰেণ্টাইন আমি বন্ধ কৰি দিম কাৰণ পেইড কোৱাৰেণ্টাইন হ'লে মানুহসকলে এজ এ ৰাইট ঘৰত যাবৰ কাৰণে ডিমাণ্ড আৰম্ভ কৰে যে মই হোটেলৰ বিল ভৰি আছো। সো উই আৰ ক্লোজিং ইট উইথ দ্য এক্সেপশ্যন অফ তাজ এণ্ড ৰেডিশ্যন। কোনোবাই যদি হাই ভেলু দি থাকিব খোজে বাট 14 days ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন হ'ব। লাষ্ট 3-4 daysত আমি এনেকুৱা কিছুমান মানুহ পাইছোঁ যে মই হোটেলত বিল দি আছোঁ কিয় মোৰ টেষ্ট ৰিপৰ্ট অহা নাই। দিছ টেষ্ট ৰিপৰ্ট ইজ অন প্ৰায়ৰিটি। কাক টেষ্ট আগত কৰিব লাগে, কাক টেষ্ট পিছত কৰিব লাগে, that will be decided by the microbiology and the treating doctor. Political and bureaucratic intervention is nil. আমি একো কৰিব নোৱাৰো। কোনোবাই যদি কয় যে মোৰ মনটো ভাল লগা নাই, I do not think this is a positive sample, so I am keeping it aside for next 10 days. We cannot tell any objection because priority is to accord to the symptomic patient. যেনেকৈ আজি গুৱাহাটীৰ পৰা 386 আমি হটবেডৰ পৰা সোৱাব লৈছোঁ। Now that become priority. ৰেডিশ্যন হোটেল বা কোনোবা হোটেলত থকা চেম্পল যদি কৰিবও লৈছিল that will be pushed to the back burner. আৰু হটবেডৰ পৰা অহা হটস্পটৰ পৰা অহা চেম্পল will take the precedence over all other samples. So it is a exercise which is done on medical region, professional region, যিটো bureaucrats বা পলিটিচিয়ানে ডক্টৰসকলক কুৱেশ্যন কৰিব নোৱাৰে। গতিকে even if in case of paid quarantine আমি 14 দিনৰ বাবে মানসিকভাৱে সাজু হৈ থাকিব লাগিব। মই সংবাদ মাধ্যম আৰু ৰাইজক এই কথাবিলাক অলপ দীঘলীয়াকৈ এইটো কাৰণে কৈছোঁ যাতে nobody can mislead you, and this is the factual reason that we have to exercise lot of constraint as a bureaucrats and politician because doctors will take the decision according to the hotspot, according to the zone, and they have their own categorization. Kuntu test agot koribo lage, pisot koribo lage. ICMR has issued their own guidelines, and they will go by their guidelines, and they will not listen to us. Teoloke amar kotha nukhune ba khunatu usit nohoy. But anyway, ei muhurtoloke ami eta moi bhabu je গুৱাহাটীত অলপ পৰিৱেশটোৰ অৱনতি ঘটিলেও কাছাৰত আমাৰ যি 43 মানুহ আমাৰ লগত আহিছিলে 10 জন পজিটিভ হ'ল, বাকি 33 জনক আমি টেষ্ট কৰিছিলোঁ। এভৰিবডি হেজ কাম আউট টু বি নিগেটিভ অন দ্য 5th day টেষ্ট। গতিকে মই ভাবোঁ যে ডেট ইজ এ ৰিজন টু বি ৰিএচিউৰিং। আৰু এটা ভাল খবৰ যে গুৱাহাটী মেডিকেল কলেজত এক্সেপ্ট দ্যাট 3 RDC ডক্টৰ, ৰিজনেল ডেণ্টেল কলেজৰ ছাত্ৰীগৰাকী ডক্টৰ লিপিকেশ আৰু নিউৰো চাৰ্জাৰী পেচেণ্টজনক বাদ দি all other sample has tested negative. Although out of 2000 sample, 110 result is yet to come, which will come by tonight. From tomorrow, all GMCH doctor will resume their duty, including superintendent and other, because repeated sample has been tested negative. So everybody is resuming their duty. কোনোবাই ক'ব পাৰে যে 14 দিনটো হোৱা নাই। আজিকালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ইছ্যুড এ ফ্ৰেছ গাইডলাইন যে ইফ 7-8 ডেজৰ পিছত পেচেণ্ট ৰিমেইন নিগেটিভ অৰ হি ৰিমেইন নন চিম্পটমিক we can release him from hospitalization because 7 days পিছত মানুহজনে বেলেগক ট্ৰান্সমিট কৰিব পৰা ক্ষমতাটো লুজ কৰি দিয়ে। CDSৰ new research guideline is that
এজন পেচেণ্টৰ যদি মাইল্ড এণ্ড লেছ চিম্পটমিক পেচেণ্ট, হাই চিম্পটমিকৰ ক্ষেত্ৰত নহয়, মাইল্ড এণ্ড নো চিম্পটমিক পেচেণ্টৰ 7 দিনৰ পিছত ফ্ৰম দ্য ডে 8 বেলেগক দিব পৰা ক্ষমতাটো কমি যায়। আমাৰ অসমীয়া ভাষাত আমি যদি কওঁ সাপ সাপ, কিন্তু বিষাক্ত আৰু ধৰা সাপ, তাৰমানে আগৰ বিষাক্ত সাপডাল 8 দিনৰ পিছত ধৰা সাপ হৈ যায়, তাৰমানে ভয় খাবলগীয়া কথা নোহোৱা হৈ যায়। মই খুব সাধাৰণ ভাষাত মই কথাটো বুজাই দিছোঁ, গতিকে আমাৰ যাতে সৰ্বসাধাৰণ ৰাইজে কথাটো বুজি পায়। So everybody will resume duty tomorrow and GMCH will bring back to normalcy. Although এই ঘটনাৰ মাজতো আমাৰ ডক্টৰসকলে ট্ৰিটমেণ্ট কৰি আছে, 600 পেচেণ্ট আজিও আছে বা পজিটিভ কেছবিলাক আমি GMCHত এডমিট কৰি আছোঁ। সৰু এটা ভাল খবৰ, আমি যিটো GMCHত কোভিড হস্পিটেলখন ৰেডি কৰিবৰ কাৰণে বিচাৰি আছিলোঁ, তাতে আমি প্ৰথমবাৰৰ কাৰণে UV ৰে আমি লগাব খুজিছিলোঁ, যাতে কোনো কণ্টামিনেশ্যন নহয়, স্প্ৰেড নহয়, আৰু এনি ভাইৰাছ ই ফেটল ICUত যাতে এক্টিভেট হৈ থাকিলে it can be killed by UV ray. Very few hospital of the country is installing that. AIMS has done that. কানাডাৰ পৰা আমি যোৱা কেইদিনমান আগতে PWD ডিপাৰ্টমেণ্টে কানাডাৰ পৰা ইম্পৰ্ট কৰিছে, আৰু that installation of UV ray is going on in GMCH. Perhaps in next 10 days, with 300-400 fully commissioned COVID hospital এখন আমি গুৱাহাটীত প্ৰথমবাৰৰ বাবে পাই যাম। আৰু মইও দেখিছোঁ যে উইথ দ্য ডেজ দিনবোৰ যেনেকৈ আগবাঢ়িছে আগতকৈ বেছি প্ৰয়োজনো হৈ গৈছে। I think GMCH COVID hospital will be ready in next 10 days. So মোৰ ফালৰ পৰা এইখিনি ক'বলগীয়া আছিলে। If you have any question, you are most welcome. যিখিনি মানুহ এতিয়া বৰ্তমান পেইড ফেচিলিটিত আছে তেওঁলোকৰ কি হ'ব? কাৰণ ধৰক আজি যদি কোনোবা সোমাইছে, তেওঁলোকে পেইডত সোমাইছে যেতিয়া পেইডত থাকিব। আমি বহুত বেছি এইসকলৰ কাৰণে চিন্তা কৰি থকা নাই, আৰু উইল কণ্টিনিউ, উইল থিংক দেয়াৰ কণ্ট্ৰিবিউশ্যন ইজ এডেড টু আছাম আৰোগ্য নিধি, আৰু থাকিব, আৰু কাৰণ পাব্লিক হেল্থ ইজ মোৰ ইম্পৰ্টেণ্ট। তেওঁলোকে আকৌ কালিৰ পৰা চিঞৰ বাখৰ কৰিব কৰিলে আপোনালোকে নুশুনিব, আমিও নুশুনো, আৰু উইল থিংক that this is their contribution to their own motherland. জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া যি হাৰত আমাৰ ইয়াত সংক্ৰমণ হৈছে, এইটো আমি গণসংক্ৰমণ বুলি ক'ব পৰা অৱস্থা আহিছে নেকি? দিছ ইজ এ থিয়ৰী। গণসংক্ৰমণ বুলি ক'লে ৰাতিপুৱা মানুহে ভয় খাব। চ' ৱাই উই ইউজ অল দিজ ৱৰ্ডছ? য়েছ, সংক্ৰমণ হৈছে, কিন্তু আমি যদি হেডলাইন কৰোঁ যে অসমত 3rd ষ্টেজ আৰম্ভ হৈ গ'ল, গণসংক্ৰমণ হ'ল, 65 বছৰৰ ওপৰৰ মানুহবিলাকে মোক এটা কথা ৰিকুৱেষ্ট কৰিছে যে ছাৰ সকলোকে ক'ব কথাটো ভয় হ'লেও যাতে বহুত বেছি ভয় লগাকৈ নকয়, টিভি চাই আমি খুব ভয় খাওঁ বুলি। গতিকে দেয়াৰ ইজ এ স্পেচিয়েল ৰিকুৱেষ্ট টু মি। আজিকালি বয়সস্থ মানুহবিলাকে আপোনালোকে সুধিলে গম পাব যে 65 বছৰৰ ওপৰৰ মানুহসকলে নিউজ লাইভ, DY, প্ৰাগ টিভি, নিউজ 18 এইবিলাকে চাই থাকে দিনৰ দিনটো কোভিডৰ ওপৰত নিউজ পাবৰ কাৰণে। যেতিয়া আমি খুব বেছি গণসংক্ৰমণ, সকলোতে সংক্ৰমণ এইবিলাক হৈ যোৱা বুলি কওঁ, তেতিয়া তেওঁলোকে খুব ভয় খায়, আৰু হাৰ্ট ষ্ট্ৰোক আদিৰ সংখ্যা, মানুহ কোনোবা হাৰ্ট এটেক হ'ব পাৰে, ষ্ট্ৰোক হ'ব পাৰে। চ' লেট আছ কনচাইজ টু দ্য ফেক্ট ডেট য়েছ, এজন আছিলে, এজনৰ পৰা গুৱাহাটীত আজিৰ দিনত এইখিনি সংক্ৰমণ হৈছে। এটা গণ বুলি ক'লে আমি NHMত বহি থকা মানুহৰো হ'ব লাগিব, আপোনাৰো হ'ব লাগিব। গতিকে 10 লাখ মানুহৰ ভিতৰত যেতিয়া 35 জনৰ হৈছে, গতিকে ইমান আমি এক্সেপশ্যনেল শব্দ ব্যৱহাৰ নকৰিকৈ থাকিব পাৰোঁ। বাট টেকনিকেলি যদি আপুনি মোক কয় যে যিহেতু চ'ৰ্চ ইজ নট আইডেণ্টিফাইবল ইন কেছ অফ মনীষ তিব্ৰিৱাল, ডক্টৰ লিপি কেছ বা বৰদা দাস, হয় ডেফিনেটলি গুৱাহাটীত কোনোবা মানুহ ঘূৰি আছে যাক আমি টেষ্ট কৰি পাব পৰা নাই। কিন্তু আলু গুদামৰ কেছটো গণসংক্ৰমণ বুলি ক'ব নোৱাৰোঁ, বিকজ দিজ আৰ চেইন। লাইন লিষ্টিং কৰোঁতে তেওঁলোকক আমি পাইছোঁ। Minister, my question to you is, as a finance minister, Yeah. my question to you is, the finance minister, a series of announcements are being made by the Indian finance minister in regards to Atmanirbhar Bharat scheme,
as a state, what is the aspiration of Assam and how are you looking at announcements being made? Tomorrow, Chief Minister of Assam is going to address a press conference where we will make our official response to this new announcement. And of course, it is a huge announcement, huge relief to the farmers, to the MSME, and to the migrant labor. One ration, one family. It's a huge scheme. যে এতিয়া আমি অসমীয়া মানুহজন যদি দিল্লীতো থাকো অসমৰ ৰেশন কাৰ্ডখন দিয়ে আমি দিল্লীত আমি ৰেশন পাব পাৰো so we will be able to get our monthly allocation. A Assamese people also living in Karnataka, he can get the rations against the ration card, because now ration card like bank account will work throughout the country. Then again, the quarter facility, residential facility for migrant worker, 10,000 rupees to restart the business, credit guarantee fund without security. MSMEs will now get loans. So all these will create a huge economic positive impact, and buoyancy will come, activity will come, confidence will come back. However, I will not go into details of it, as because on behalf of State Government of Assam, tomorrow Chief Minister will hold a official press conference with the detailed reaction to it. প্ৰায় 12,000 মানুহ যিখিনি আহিছে তাৰ পৰা মাত্ৰ 18 জন পজিটিভ হৈছে. How do you interpret this ratio? It is just a beginning, but moi bhabu je it is just a beginning, but this number will keep on changing. So I do not want to interpret. I am giving facts to you, leaving the interpretation to you. Because moi etia interpret koribo khoja nai, can you never know konoba ekhon basot ekelege 50 jon hoi jabo pare. So I think in pandemic and evolving situation, final word, Suranta Shabda Sokolute Beya, we should reserve that for a later point of time. Mr. Minister, Assam has registered its highest spike in the last 24 hours. It is a jump of around 34%. Now, last week, if I'm not mistaken, your doubling rate was 12.7%, and now it has come down to 8.64%, if I'm not mistaken. So doubling, their doubling days are coming down. So this time, if you look at this statistics and whatever you have given us, do you think that it is also a situation there where you might need to escalate the zones, in the sense that from moving certain areas from green zone to orange and red? Assam government has officially given its view to Delhi that we do not want to follow this concept of zone, orange zone, red zone, green zone, because these are misnomer. Suppose today we are getting a case in Fancy Bazaar. So how the people of Nunmati is influenced by that? So we have recommended that we should be allowed to follow the policy of containment and buffer zone policy. Because this red zone, orange, these become so much subject to speculation that every week press will start asking, eto red zone hoi gol na orange zone hoi gol. So আৰু মানুহৰ লাইভলিহুডৰ কথা আছে, আমি কৰোনাৰ সৈতে ফাইট কৰি থাকিবই লাগিব. So we don't want that economic activity should suffer, because so many economic future of so many small businessmen, laborers are concerned. So I think we should contain that area where infection is coming, leaving the other area for normal business activity with social distance and masks. সেইকাৰণে আমি বহুত বেছি red, orange, green, we do not want to discuss all this. Thank you. So I think Thank you. I have elaborated. Yes. Mr. Minister, there was an announcement that some domestic flights will be operational. Are there any chances of flights connecting Guwahati with the major cities? As and when Ministry of Civil Aviation will announce that, we will be ready, because when railway announcement has come, we immediately prepare ourselves. So as and when some information will come on air traffic, I will definitely share with you. Thank you.
So thank you very much. Be safe. অকণমান গুৱাহাটীত we need to exercise some restraint. প্ৰয়োজন নহলে ঘৰৰ পৰা ওলাই আহিব নালাগে। মাস্ক ব্যৱহাৰ কৰিব নাক মুখলৈকে আৰু ঘনাই হাত ধুব। বয়সস্থ মানুহ শিশুসকল যাতে ঘৰৰ পৰা ওলাই নাহে। And this is a time to help. This is a time to help each other. অকণমান মই যিমানেই নকওঁ যেন মন্ত্ৰী হিচাপে যে নাই নাই সব ঠিক আছে, এইটো কোৱাৰ প্ৰয়োজনো নাই, উচিতো নহয়। সতৰ্কতাৰ খুব প্ৰয়োজন, সকলোৱে যাতে সতৰ্ক হৈ থাকে। বাট এট দ্য সেম টাইম ডোন্ট বি পেনিক। গভৰ্ণমেণ্টৰ মানুহ, ডক্টৰ, চিকিৎসক সকলোৱে দিনে ৰাতিয়ে আৰক্ষীৰ পৰা, পাৱাৰৰ পৰা, ট্ৰান্সপৰ্টৰ পৰা, এভৰিবডি ইজ ৱৰ্কিং ডে এণ্ড নাইট টু মেক ইউৰ লাইফ চিকিউৰ। উই আৰ এট ইউৰ ছাৰ্ভিচ। আপোনালোকে নিজক ইউ ফিল সেফ এণ্ড প্ৰটেক্টেড, বাট এট দ্য সেম টাইম আপোনালোক যাতে সতৰ্ক হৈ থাকে। ধন্যবাদ। ধন্যবাদ। तो 9 बजे ऑलरेडी अलर्ट किया सर। हाँ मोटा